Hello everyone, আজি যাব ওলাইছো সাহিত্য সভা চাবলৈ এবাৰ হৈ আছে পাঠশালাত আমাৰ ওচৰতে এইয়া বেটাকো ৰেডি কৰি দিলো এইয়া আমি আহিছো সাহিত্য সভা চাবলৈ আৰু এইখন হৈছে সাহিত্য সভাৰ গেট যিখন বহুত ধুনীয়াকৈ গড়ৰ আৰিৰে বনাইছে প্ৰথমে আমি সোমালো বিজ্ঞান মেলালৈকে বিজ্ঞান মেলাখন সঁচাকৈ বৰ ধুনীয়া হৈছিলে আৰু গোটেইখিনিটো কেপচাৰ কৰা সম্ভৱ নহয় গতিকে অলপ দেখুৱাইছো এইয়া বিজ্ঞান মেলাৰ দৃশ্য আৰু এইয়া মই এয়া আমি অলপ চালু গোটেইখিনি নাচালো বাৰু আৰু এয়া হৈছে ৰেকৰ্ড কৰা জাপিটো এইখন হৈছে প্ৰদৰ্শনী মেলা আৰু এয়া হৈছে পুৰণি গাড়ী এখন এয়া হৈছে ষ্টেজ বহুত মানুহ একেলগে বহিব পাৰে গ্ৰন্থমেলাটো সোমালো দুখনমান কিতাপ কিনিলো আৰু এয়া হৈছে সাহিত্য সভাৰ প্ৰথম দিনাৰ দৃশ্য সাংস্কৃতিক শোভাযাত্ৰাৰ কেইটামান দৃশ্য আগবঢ়াইছে এয়া আমাৰ পাঠশালাৰ কেইটামান বিখ্যাত মন্দিৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ নিদৰ্শন দেখুৱাইছে লগতে কেইখনমান ফটো শ্বেয়াৰ কৰি আজিৰ ভিডিঅ'টো